অসম জলসিঞ্চন বিভাগৰ সেকশন এসিস্টেন্টৰ এটা আপডেট আছে যদিহে আপোনালোকে সেই পৰীক্ষাটো দিছিলে অসম জলসিঞ্চন বিভাগৰ সেকশন এসিস্টেন্টৰ যি 397টা পদ আছিলে সেই পদকিটাত যদি আপোনালোকে পৰীক্ষা দিছিলে তেনলে এইটো ভিডিও আপোনালোকে সম্পূৰ্ণৰূপে চাব যদিহে আপোনালোকে সেই আপডেটটোৰ কথা গম পায় তেনলে ভিডিওটো আপোনালোকে স্কিপ কৰিব পাৰে বন্ধুসকল যাই কি নহওক আহক আমি আজিৰ ভিডিও আৰম্ভ কৰো বন্ধুসকল এইটো ভিডিও শেষত এটা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন লৈ আহিছে যেটো প্ৰশ্ন নেকি সাব ইন্সপেক্টৰ যদি আপোনালোকে পৰীক্ষা দিম বুলি ভাবিছে তেনলে সেই প্ৰশ্নটো উত্তৰ নিদিয়াকৈ নাথাকিব কিন্তু বহুতো গুৰুত্বপূৰ্ণ হয় কিয়নো মই যিমান কৈছো গুৰুত্বপূৰ্ণ বুলি তাতকৈ দুগুণ গুৰুত্বপূৰ্ণ হয় কিয়নো বন্ধুসকল সিলেবাসৰ অন্তৰ্ভুক্ত হয় সেই কাৰণে সকলোৱে কমেন্ট কৰিব নাপাহৰিব যাই কি নহওক আহক আমি ভিডিও আৰম্ভ কৰো বন্ধুসকল আমি সকলোৱে গম পাওঁ যি অসম জলসিঞ্চন বিভাগৰ সেকশন এসিস্টেন্টৰ যি এপটেক নামৰ কোম্পানীটো এটা বিবাদৰ ভিতৰত সোমাই পৰিছে তাৰ পিছত আজি প্ৰায় বহু মাহে হ'ল যেহেতু আইনী মেৰ পাকত আবদ্ধ হৈ পৰি আছে তাৰ পিছত ইটোৰ পিছত সিটো এনেকুৱা ধৰণৰ নেক্সট হিয়াৰিং ডেট হৈ আছে বন্ধুসকল আমি সকলোৱে গম পাওঁ যে 11 ছেপ্টেম্বৰ এটা শুনানি হোৱা কথা আছে সেই শুনানিটোত যেহেতু পিটিশনাৰসকলে টাইম বিচাৰিছিলে সেই পিটিশনাৰসকলে যোৱাকালি এখন কোৰ্ট এফিডেভিট তেওঁলোকে সাবমিট কৰিছে হয়তো এটা মোক কিছুমানে ক'ব যে এইটো কি ভাল খবৰ বন্ধুসকল হয় এইটো আমাৰ বাবে বহুতো ভাল খবৰ কিয়নো আমি অতি কষ্টৰে সেই পৰীক্ষাটো দিছিলো আৰু অতি আগ্ৰহে আমি সেই পৰীক্ষাৰ ফলাফলৰ কাৰণে বাট চাই আছো যদিহে তেওঁলোকে অতি কম সময়ৰ ভিতৰত যদিহে তেওঁলোকে সময়ৰ ভিতৰত যদি তেওঁলোকে সেই কামবোৰ কৰি থাকে তেনেহলে আমি অতি সোনকালে ইয়াৰ ফলাফল পোৱাটো প্ৰায় নিশ্চিত সেই কাৰণে এইটো আমাৰ বাবে বহুতো ভাল খবৰ অৰ্থাৎ পিটিশনাৰসকলে যোৱাকালি এখন কোৰ্ট সাবমিট কৰিলে যাই কি নহওক আহক আমি আজিৰ প্ৰশ্নটো চাই লওঁ বন্ধুসকল মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন 2015 চনত এনেকুৱা ধৰণৰ সেম টু সেম প্ৰশ্ন আহিছিলে আৰু 2020 চনত যি 20 ছেপ্টেম্বৰত হ'বলগীয়া আছে সেই 20 নে 19 এনেকুৱা ছেপ্টেম্বৰত পৰীক্ষা হোৱা কথা আছিলে মই ডেটটো পাহৰিছো ক্ষমা কৰিব আপোনালোকে চাই ল'ব ডেটটো ভালদৰে কিয়নো পৰীক্ষা আছে যিহেতু মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় 2020 চনত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব বন্ধুসকল এইটো সিলেবাসৰ অন্তৰ্ভুক্ত হয় বন্ধুসকল 11 is to 121 equal to 112 প্ৰশ্নবোধক চিনত কি হ'ব প্ৰশ্নবোধক চাৰিটা আছে অপচন এ 135 অপচন বি 137 অপচন সি 139 অপচন ডি 144 মোস্ট ইম্পৰ্টেন্ট হয় সকলোৱে কমেন্ট কৰিব নাপাহৰিব বন্ধুসকল ইয়াত এটা অতি সুন্দৰ লজিক সোমাই আছে মই আপোনাক বুজাই দিছো আপোনালোকে কমেন্ট কৰিব নাপাহৰিব বন্ধুসকল আমি 11 কি কৰিলে 121 পাম 12 কি কৰিলে আমি অপচনৰ যিকোনো চাৰিটাৰ ভিতৰত এটা পাম বন্ধুসকল আমি যদি চাওঁ অপচন যেহেতু 11 আছে 11ক যদি আমি স্কোয়াৰ কৰি দিওঁ অৰ্থাৎ 11 পূৰণ 11 কৰি দিওঁ তেনেহলে আমি পাম 121 ঠিক তেনেকৈ 12ক যদি আমি বন্ধুসকল স্কোয়াৰ কৰি দিওঁ 12 পূৰণ 12 কৰি দিওঁ তেনেহলে আমি কিমান পাম অপচন এ আছে 135 অপচন বি আছে 137 অপচন সি আছে 139 অপচন ডি আছে 144 মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় সকলোৱে কমেন্ট কৰিব নাপাহৰিব বন্ধুসকল অতি সোনকালে অসম পুলিচৰ সাব ইন্সপেক্টৰ যি পুৰণি পেপাৰ আছে সেই প্ৰশ্নসমূহ মই আপলোড দিবলৈ চেষ্টা কৰিম এই 2 দিনৰ ভিতৰত আজিলৈ ইমানে ধন্যবাদ